जोबोद जोबोद बाख्नायथाव प्रमद बर'नि नाजानायाव बासबारि रुपसि एयारपर्टआ मुं सोलायजाबाय। जाय मुं सोलायनो नाजादों बेबायदि समाव जोंनि बर' हारिनि गेदेरमा दैदेनगिरिफोरनि सायाव मुं सोलायनाया मोजां जादों ना गाज्रि जादों आरो मा मा लामाफोरनि मुं आरो बिटिआरखौ दिनैसिम लिरफुंनो हायैनि सायाव प्रमद बर'नि नाजानायाव मोनबैसे जायगानि मुं सोलायबावनो दं थाब थाब सोलायनानै होयोबा मोजां जागोन आरो अबे लामाखौ जोंनि बर' बिर जोहोलावफोरनि गेदेरमा दैदेनगिरिफोरनि मुङाव दोनगोन थाबैनो दोननांगौ। रूपसী বিমানবন্দৰটো গুৰুদেৱ কালীচৰণ ব্ৰহ্ম বিমানবন্দৰ নামেৰে নামাকৰণ কৰিবলৈ ভাৰত চৰকাৰক অনুৰোধ কৰাৰ বাবে সিদ্ধান্ত লৈছে। কিন্তু ভাৰত চৰকাৰৰ নিয়ম মতে অকল কেবিনেটে সিদ্ধান্ত ললেই নহব, বিধানসভায়ো সিদ্ধান্ত লব লাগিব। এখন বৈঠক চৰকাৰ গঠন হোৱাৰ পিছত সপ্তম জিলা উপায়ুক্তৰ বা জিলা আয়ুক্তৰ সন্মিলনখন অনুষ্ঠিত হৈ যায়। আৰু আজি ৰাতিপুৱা অসমৰ চিকিৎসা মহাবিদ্যালয়সমূহৰ অধ্যক্ষ আৰু যি জিলাসমূহত চিকিৎসা মহাবিদ্যালয় আছে তেনেকুৱা জিলাসমূহৰ আয়ুক্তসকলৰ লগতো চিকিৎসা মহাবিদ্যালয়বিলাক যাতে খুব সুকলমে চলিব পাৰে তাৰ বাবেও এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। আৰু বিয়লি অসম চৰকাৰৰ কেবিনেট বৈঠকখনো অনুষ্ঠিত হয়। মই কেবিনেটত আজি গ্ৰহণ কৰা কেইটামান সিদ্ধান্তৰ বিষয়ে আপোনালোকক খৰতকীয়াকৈ কৈ যাম আৰু তাৰ পিছত জিলা আয়ুক্তৰ সন্মিলনীত হোৱা কেইটামান সিদ্ধান্তৰ বিষয়ে আপোনালোকক অৱগত কৰিম। আজি আমাৰ কেবিনেটে ৰূপসী বিমানবন্দৰটো গুৰুদেৱ কালীচৰণ ব্ৰহ্ম বিমানবন্দৰ নামেৰে নামাকৰণ কৰিবলৈ ভাৰত চৰকাৰক অনুৰোধ কৰাৰ বাবে সিদ্ধান্ত লৈছে। কিন্তু ভাৰত চৰকাৰৰ নিয়ম মতে অকল কেবিনেটে সিদ্ধান্ত ললেই নহব, বিধানসভায়ো সিদ্ধান্ত লব লাগিব। তাৰ পৰিপ্ৰেক্ষিতত আগন্তুক বিধানসভাত এই বিষয়ে প্ৰস্তাৱ এটা উত্থাপন কৰা হ'ব। আমাৰ পঞ্চায়তৰ সমকক্ষ ষষ্ঠ অনুসূচীৰ অঞ্চলসমূহত VCDC অথবা VDC থাকে। অৰ্থাৎ 6 শিডিউল অঞ্চলসমূহত পঞ্চায়ত নাথাকে, তাত পঞ্চায়তৰ কাম কাজবিলাক VCDC/VDC ভিলেজ ডেভেলপমেণ্ট কাউন্সিল তেখেতসকলে চায়। অসমত BTCত 420টা VCDC আছে, 28টা VDC ডিমা হাছাওত আছে আৰু 26টা VDC কাৰ্বি আলং আৰু ৱেষ্ট কাৰ্বি আলং জিলাত আছে। এই VCDC আৰু VDC সকলৰ সচিব পদটো ইমান দিনে নাছিলে। আজি কেবিনেটে 474টা সচিব পদ অনুমোদন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। আজি কেবিনেটে আমাৰ গুৱাহাটী উত্তৰ গুৱাহাটী যিখন দলঙৰ কাম চলি আছে, এই দলংখন আমাৰ যিটো প্ৰথম সিদ্ধান্ত আছিলে যে 2600 কোটি টকা প্ৰয়োজন হ'ব, আজি কেবিনেটে তাৰ এখন ৰিভাইজ এষ্টিমেট 3030 কোটি টকালৈকে বৃদ্ধি কৰিছে। আৰু ইয়াৰে 3030 কোটি টকাৰ ভিতৰত বেছিভাগ টকা নিউ ডেভেলপমেণ্ট বেংকৰ পৰা আহিব, ৰাজ্য চৰকাৰৰ শ্বেয়াৰ 164 কোটি টকা হ'ব। আৰু আমি আশা কৰিছোঁ যে 2025 চনৰ জুন মাহত আমি ষ্টেট যিখন গুৱাহাটী উত্তৰ গুৱাহাটী ব্ৰিজ সেইখন আমি সম্পূৰ্ণ কৰিব পাৰিম। ইয়াৰ উপৰিও কেবিনেটে আজি স্কিল ইউনিভাৰ্চিটিৰ উপাচাৰ্যৰ যিটো ৰিটায়াৰমেণ্ট তাক 2 বছৰলৈ বৃদ্ধি কৰাৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰে আৰু তাৰ কাৰণে আসাম স্কিল ইউনিভাৰ্চিটি বিধেয়কখন এইবাৰ সদনত উত্থাপন কৰাৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰে। কেবিনেটত এটা সিদ্ধান্ত হয় যে আমাৰ বহুত মাইগ্ৰেণ্ট লেবাৰ
আৰু আনঅৰ্গেনাইজ ছেক্টৰৰ লেবাৰ শ্ৰম পৰ্টেলত তেওঁলোকে ৰেজিষ্টাৰ কৰিছিল 2021 চনৰ পৰা 2023 চনৰ ভিতৰত শ্ৰম পৰ্টেলত ৰেজিষ্টাৰ কৰা শ্ৰমিকৰ সংখ্যা আছিল 12 লাখ এই 12 লাখ শ্ৰমিকৰ 6 লাখে ৰেচন কাৰ্ড পাইছিলে বাকি 6 লাখে ৰেচন কাৰ্ড পোৱা নাই আজি আমি কেবিনেটত আলোচনা কৰি এই ব্যক্তিসকল যদি সঁচাকৈ আনঅৰ্গেনাইজ লেবাৰ হয় আৰু সঁচাকৈ যদি তেওঁলোকে 2023 চনৰ এপ্ৰিলৰ আগতে বহুতে দুই এদিনত নতুনকৈ পঞ্জীয়ন কৰিছে এটো নহয় 2023 চনৰ এপ্ৰিলৰ আগত যদি পঞ্জীয়ন কৰিছিলে আৰু তেওঁলোক যদি ৰেচন কাৰ্ড পোৱাৰ যোগ্যতা আদাৰৱাইজ যোগ্যতা আছে তেনেকুৱা 6 লাখ পৰিয়ালক আমি নতুনকৈ ৰেচন কাৰ্ড দিবৰ বাবে আজি কেবিনেটে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু মই ভাবো যে যিসকলে 23 চনৰ এপ্ৰিলৰ আগতে শ্ৰম পৰ্টেলত নিজক পঞ্জীয়ন কৰিছিলে তেওঁলোকে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰে কিন্তু নতুনকৈ শ্ৰম পৰ্টেলত পঞ্জীয়ন কৰি ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব নোৱাৰিব এইখিনি আমাৰ কেবিনেটত লোৱা সিদ্ধান্ত এতিয়া আমি জিলা আয়ুক্তসকলৰ সভাত গ্ৰহণ কৰা কেইটামান সিদ্ধান্তৰ বিষয়ে আপোনালোকক অৱগত কৰিব খুজিছো এটা হল মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম অভিযান এই স্কিমটোত আমি 2 লাখ টকা কৰি এজন নিবনুৱা যুৱক যুৱতী নিজৰ উদ্যোগ স্থাপন কৰাৰ বাবে আমি সহায় কৰিম এনেকুৱা এটা আঁচনি আছিল 1 লাখ ঘূৰাই দিব 1 লাখ ঘূৰাই দিব নালাগে তাৰে যেটো প্ৰথম পৰ্যায়ৰ ইন্টাৰভিউ আছিল সেই ইন্টাৰভিউটো সমাপ্তি হল এতিয়া 1:2 অৰ্থাৎ প্ৰথম বছৰ আমি 30,000 লোকক যুৱক যুৱতীকে সহায়টো কৰিম আৰু তাৰ পিছত আমি আৰু 70,000 ল'ৰা ছোৱালী কৰিম দ্বিতীয় পৰ্যায় প্ৰথম পৰ্যায়ৰ যেটো 30,000 ল'ৰা ছোৱালীক আমি সহায় কৰিম তেওঁলোকৰ জিলা পৰ্যায়ৰ ইন্টাৰভিউ 16 আগষ্টৰ পৰা আমি আৰম্ভ কৰিম আৰু 5 ছেপ্টেম্বৰত আমি এই ইন্টাৰভিউটো সমাপন কৰিম আৰু 30 ছেপ্টেম্বৰত আমি 30,000 যুৱকক 2 লাখ টকাৰ যেটো আঁচনি সেই আঁচনিৰ অংশসমূহ আমি বিতৰণ কৰিম আৰু জিলা উপায়ুক্ত সকলৰ লগত এই বিষয়ে আমি ডিটেইল আলোচনা কৰিলো যাতে কোনো ক্ষেত্ৰতে কতো খেলিমেলি নহয় দ্বিতীয়তে আপোনালোকে জানে যে অসমৰ স্বচ্ছ নিযুক্তি এটা ভাৰতবৰ্ষ পৰ্যায়তো চৰ্চিত হৈছে অহা যি আমাৰ পৰীক্ষা হ'ব তৃতীয় আৰু চতুৰ্থ শ্ৰেণী এটা পৰীক্ষাত 11 লাখ পৰ্যন্ত প্ৰাৰ্থী হৈছে গতিকে জিলা উপায়ুক্তৰ সন্মিলনীত আমি আলোচনা কৰিলো যে কেনেকে আমি অতি সুন্দৰভাৱে এইবাৰো স্বচ্ছতাৰে সৈতে এই পৰীক্ষাটো সম্পূৰ্ণ কৰিব পাৰো তৃতীয়তে আৰু এটা বিষয় আলোচনালৈকে আহিছিল যে মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি এই নিযুত মইনা আঁচনিখন অহা 7 বা 8 আগষ্টৰ পৰা আমি পপত্ৰ বিতৰণৰ কাম আৰম্ভ কৰিম তাৰ আগতে আঁচনিখনৰ ওপৰত এখন আমাৰ সাংবাদিক মেলু হ'ব আমি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিম আৰু এই আঁচনিখনত যেহেতু 3 লাখ ছোৱালীয়ে বা আমাৰ কন্যা সন্তানে এই আঁচনিৰ সুবিধা লবলৈ সুযোগ পাব যাতে নিৰ্বাচনৰ প্ৰক্ৰিয়া পপত্ৰৰ প্ৰক্ৰিয়া সুন্দৰভাৱে হৈ যায় তাৰ বিষয়েও জিলা উপায়ুক্তৰ সন্মিলনীত আমি দীঘলীয়াকৈ আলোচনা কৰো অৰুণোদয় 3.0 অৰ্থাৎ অৰুণোদয় আমি প্ৰথম আৰম্ভ কৰিছিলো 19 লাখ হিতাধিকাৰীৰে অৰুণোদয় 2.0 আমি সামৰি লৈছিলো 27 লাখ হিতাধিকাৰী এতিয়া অৰুণোদয় 3 আমি সিদ্ধান্ত লৈছো যে আৰু আমি প্ৰায় আপোনালোকে হিসাব কৰিব লাগিব যে মই ফটক কৰি পূৰণ কৰি দিছো আমি আৰু 20 লাখ হিতাধিকাৰী এই আঁচনিৰ আমি অধীনলৈ
আনিব খুজিছো যদি 20 লাখ হিতাধিকাৰীক এই আঁচনিৰ অধীনলৈ আনো তেতিয়াহলে এই আঁচনিৰ অধীনত বেনিফিটেড পৰিয়ালৰ সংখ্যা 47 লাখলৈকে বৃদ্ধি পাব আমি অৰুণোদয় 2.0 আধাৰ আৰু ৰেচন কাৰ্ডৰ লগত জড়িত নাছিলে তাৰ কাৰণে মই বিভিন্ন যোৱাকালি পৰহি যেতিয়া উপায়ুক্তৰ সন্মিলন আৰম্ভ হৈছিল মই কৈছিলো যে কিছুমান অৰুণোদয় হিতাধিকাৰী অবাঞ্ছিত লোকৰ হাতলৈকেও যোৱাৰ কিছু তথ্য আমাৰ হাতলৈ নিৰ্বাচনৰ সময়ত আহিছিলে সেইকাৰণে এইবাৰ আমি সিদ্ধান্ত কৰিছো যে অৰুণোদয় আঁচনিটো পাবৰ কাৰণে ৰেচন কাৰ্ড থাকিবই লাগিব আৰু যদি ৰেচন কাৰ্ড কাবাৰ থাকে তেতিয়ালে তাৰ আধাৰো থাকিব লাগিব অৰ্থাৎ অৰুণোদয় উইল বি লিংকড উইথ আধাৰ এণ্ড ৰেচন কাৰ্ড সেইকাৰণে বৰ্তমানলৈকে পাই থকা অৰুণোদয় হিতাধিকাৰী আৰু নতুনকৈ 20 লাখ যি হিতাধিকাৰী হ'ব তাৰ কাৰণে এটা নতুন নিৰ্বাচনী প্ৰক্ৰিয়া এটা আৰম্ভ হ'ব অৱশ্যে যেতিয়ালৈকে নতুন বেনিফিচিয়াৰী নিৰ্বাচন নহয় তেতিয়ালৈকে পুৰণা সকলে অৰুণোদয় পাই থাকিব কিন্তু যেতিয়া নতুন হিতাধিকাৰী হ'ব বৰ্তমানে পাই থকা সকলোৱে নাপাবও পাৰে যদি তেওঁলোকৰ ৰেচন কাৰ্ড নাই বা তেওঁলোকৰ আধাৰ নাই তেতিয়া তেওঁলোকে নাপাবও পাৰে অহা সেপ্টেম্বৰ মাহৰ পৰা আমি অৰুণোদয় হিতাধিকাৰী 0.3 ৰ কাৰণে অৰুণোদয় 0.3 এই হিতাধিকাৰী নিৰ্বাচনৰ প্ৰক্ৰিয়াটো আমি আৰম্ভ কৰিম আৰু এই কামটো যাতে খুব সুষমভাৱে কাৰণ অৰুণোদয় হিতাধিকাৰী প্ৰায় ডাবল হৈ যাব আজিতকৈ দুগুণ হৈ যাব আজি 27 লাখ আছে তেতিয়া প্ৰায় 47 লাখ হ'ব ডাবল নহব অকনমান ডাবলতকৈ কম হ'ব গতিকে এইবাৰ যাতে অৰুণোদয় প্ৰত্যেকটো ৰেচন কাৰ্ড থকা পৰিয়াল প্ৰত্যেকটো হয়তো নহব 80% হ'ব ৰেচন কাৰ্ড প্ৰায় 55 লাখৰ আছে আমাৰ অৰুণোদয় 47 লাখ কিন্তু যেহেতু অৰুণোদয় ক্ৰাইটেৰিয়া আছে 4খন গাড়ী থাকিলে নাপায় মন্ত্ৰী এমএলএ পৰিয়ালে নাপায় পঞ্চায়তৰ পৰিয়ালে নাপায় সেইকাৰণে আমি ভাবিছো যে 47 লাখ উইল বি এ সাফিচিয়েন্ট নাম্বাৰ যোগ্যজনক দিবৰ কাৰণে আৰু তাৰ গোটেই নিৰ্বাচনৰ প্ৰক্ৰিয়াটো আমি সেপ্টেম্বৰ মাহৰ পৰা আৰম্ভ কৰিম তাৰ বিষয়েও জিলা উপায়ুক্ত সকলৰ লগত পুংখানুপুংখভাৱে আমি আলোচনা কৰিম এইবাৰ আমি প্ৰথম চৰকাৰ আৰম্ভ হোৱাৰ পিছত আমি চাউল বা ধান কিনা আৰম্ভ কৰিছিলো এইবাৰ চৰকাৰে ধান কিনা আৰু ধানৰ মিলসমূহে ধান কিনা এই গোটেই যদি দুইটা অংক মিলাই দিও এইবাৰ অসমত যথেষ্ট ধান সংগ্ৰহ হৈছে আৰু চৰকাৰে প্ৰায় 3,60,000 মেট্ৰিক টন আমি ধান কিনিছো আৰু প্ৰাইভেট মিল 48টা মিলেও প্ৰায় ইমানেই ধান কিনিছে এইবাৰ অসমত খেতি আৰু ধানৰ খৰিদ যথেষ্ট ভাল হৈছে আমি প্ৰাইভেটৰ ডেটাটো আহাৰ লগে লগে টোটেল ডাটা এটা আমি দিব পাৰিম যোৱা বছৰ আমি সৰিয়হ কিনিছিলো 3,000 মেট্ৰিক টন 3,000 মেট্ৰিক টন মই মেট্ৰিক টন হ'বনে অলপমান সংখ্যাটো এমটি হয় 3,000 এমটি এইবাৰ আমি 11,000 মেট্ৰিক টন আমি সৰিয়হ কিনিব পাৰিছিলো তাৰমানে এটা বছৰৰ ব্যৱধানতে 8,000 মেট্ৰিক টন 300 টাইমছ আমাৰ সৰিয়হ কিনাটো বাঢ়িছে অহা বছৰ আমি ইয়াক 30,000লৈকে লৈ যাব খুজিছো 30,000 মেট্ৰিক টন এইবাৰ 11,000 11,000 আমি কিনিলো প্ৰথম বছৰত 3,000 পিছৰ বছৰত 11,000 আৰু অহা বছৰ আমি 30,000 মেট্ৰিক টনলৈকে আমি যাব খুজিছো লগত আমি আৰু এটা নতুন এটা আইটেম আমি কিনিব খুজিছো এটো হৈছে মেজ আপোনালোকে জানে যে অসমত মেজৰ প্ৰডাকশন বহুত বাঢ়ি গৈছে আৰু অসমৰ প্ৰকিউৰমেন্টত ধান আছিলে সৰিয়হ আছিলে এইবাৰ আমি মেজটো ইনক্লুড কৰিব খুজিছো আৰু তাৰ কাৰণে আমি আৰু এটা নতুন সিদ্ধান্ত লৈছো যে কৃষকসকলে ধানটো যিসকলে নিজে কেন্দ্ৰত আহি দিব সৰিয়হ নিজৰ কেন্দ্ৰত আহি দিব কিন্তু এইবাৰ আমি গাঁৱত নিজে গৈ কিনাৰ কাৰণে এটা নতুন ব্যৱস্থা আৰম্ভ কৰিব খুজিছো কাৰণ কেতিয়াবা এজন কৃষকে
PPCত ধানটো লৈ আহিলে তেওঁলোকে কিবা কাৰণত PPCটো বন্ধ থাকিলে ধানটো ঘূৰাই লৈ যাব লাগিলে গতিকে যি কৃষকে আমাক যেটো টোল ফ্ৰী নাম্বাৰ থাকিব টোল ফ্ৰী নাম্বাৰত যেতিয়া ফোন কৰি দিব যে মোৰ গাঁৱত ধান আছে মোৰ গাঁৱত সৰিয়হ আছে আমি গাঁৱত গৈ নিজে আমি ধান আৰু সৰিয়হটো বা মেজটো আমি সংগ্ৰহ কৰি লৈ অহাৰ বাবে চেষ্টা কৰিম আগে পিছে আমি ডিসেম্বৰৰ পৰা ধান কিনো সৰিয়হ আমি মাৰ্চৰ পৰা কিনো এইবাৰ আমি ফেব্ৰুৱাৰীৰ পৰা সৰিয়হ আৰু ধান আমি নৱেম্বৰৰ পৰা কিনিব খুজিছো যাতে আমি আগতীয়াকৈ কৃষকসকলে গম পাই যে আমি ইমান দাম পামেই তেতিয়া তেওঁলোকেও খেতি কৰি ভাল পায় এবাৰ আমি আগতীয়াকৈ ধান কিনাৰ ব্যৱস্থা কৰিব খুজিছো তাৰ বিষয়েও আমাৰ জিলা উপায়ুক্তসকলৰ লগত দীঘলীয়াকৈ আয়ুক্তসকলৰ লগত আমি কথা পাতো আমাৰ কেইবাটাও চৰকাৰী আঁচনি চলি আছে এবাৰ আমি খেল মহাৰণ আকৌ পাতিম সাংস্কৃতিক আমাৰ মহা সংগ্ৰাম এই বছৰ আমি নাপাতো তাৰ পিছৰ বছৰ পাতিম আমি আমাৰ অমৃত বৃক্ষ আন্দোলন অহাকালিৰ পৰা আৰম্ভ হ'ব 15 আগষ্ট বুলি আমি ঠিক কৰিছিলো এতিয়া আমি 20 আগষ্ট কৰিছো যে 20 আগষ্টলৈকে আমি 3 কোটি আমি গছপুলি ৰুম জিলা আয়ুক্তসকলে ক'লে যে 14 15 12 তাৰিখ তেওঁলোক ব্যস্ত হৈ থাকিব লাগে 15 আগষ্টৰ কাৰণে আমি সময়টো 20 আগষ্টলৈকে বঢ়াই দিলো আমি 3 কোটি গছপুলি ৰুৱাৰ যেটো কাম হেতু আমি আয়ুক্তসকলৰ লগত পৰ্যালোচনা কৰিলো যোৱাবাৰ আমি অসমত 12000 শিল্পীৰে সৈতে আমি বিহু সৰুসজাই ষ্টেডিয়ামত আমি আয়োজন কৰিছিলো এইবাৰ আমি অসমৰ 8খন চাহ বাগিচাৰ পৰা কম বেছি পৰিমাণে কৰবাত 100 হ'ব কৰবাত 80 হ'ব কৰবাত 120 হ'ব আমি 8000 নাচনীৰে গুৱাহাটীৰ সৰুসজাইত আমি এটা জুমুৰৰ প্ৰদৰ্শন কৰিব খুজিছো আৰু তাৰ কাৰণে আমাৰ গানটো ৰেকৰ্ড হৈ গল আমি দুই এদিনতে আপোনালোকক শুনাম ভিডিও ৰেকৰ্ড হৈ গল জিলা আয়ুক্তসকলৰ সন্মিলনীত বিহুৰ সময়ত আমাৰ যিখিনি কৰবাত কম হৈছিল বেছি হৈছিল যিখিনি আমি শিকিছিলো জানিছিলো তাৰ ওপৰৰ অপুৰণা অভিজ্ঞতা লৈ আমি 20 নৱেম্বৰ গুৱাহাটীত আমি 8000 নাচনী আৰু বাদ্যযন্ত্ৰী আৰু আন যিসকল জুমুৰৰ কাৰণে প্ৰয়োজনীয় তেখেতসকলক লৈ আমি ইয়াত এটা জুমুৰৰ খুব সুন্দৰ এটা প্ৰদৰ্শন এটা কৰাৰ বাবেও আমি সিদ্ধান্ত লৈছো তাৰ বিষয়েও জিলা আয়ুক্তসকলৰ সন্মিলনীত আমি দীঘলীয়াকৈ আলোচনা কৰো 20 নৱেম্বৰ ৰেকৰ্ডৰ লগত লিংক কৰা নাই প্ৰদৰ্শন হ'ব কিন্তু তাৰ মাজত কিবা গিনিজত এনেকুৱা ৰেকৰ্ড আছে নেকি আমি এক্সামিন কৰি লম হয়তো 2-4টা ৰেকৰ্ড হৈ যাব কিন্তু বৰ্তমান ৰেকৰ্ড শব্দটোত কৈও সমূহীয়া প্ৰদৰ্শনটো আমি বেছি গুৰুত্ব দিছো যে 8000 জুমুৰ শিল্পীৰে আমি ইয়াতে এটা প্ৰদৰ্শন কৰিম যাতে জুমুৰৰ লোকপ্ৰিয়তা আৰু সাৰ্বজনীনতাটো বৃদ্ধি পায় আৰু জুমুৰ শিল্পী সকলেও তেওঁলোকে এটা যাতে প্ৰেৰণা পায় ভাৰত চৰকাৰৰ চলি থকা বিভিন্ন আঁচনি প্ৰধানমন্ত্ৰী আৱাস যোজনা জল জীৱন মিছন এই গোটেই বিলাকৰ সেন্ট্ৰেল গভৰ্নমেন্ট আৰু ষ্টেট গভৰ্নমেন্টৰ আঁচনিসমূহৰ বিষয়েও জিলা আয়ুক্ত সন্মিলন সমূহত খুব ভাল কৰি এটা আলোচনা হয় আধাৰ কিমানক দিব আছে আমি কিমানক আধাৰ দিলু সেইবিলাক আলোচনা হয় এটা সৰু অথচ মানুহে খুব মানুহৰ কাৰণে প্ৰয়োজনীয় এটা আঁচনি হ'ব মেডিকেল কলেজ বিলাকত আৰু লাহেকৈ পিছত আমি জিলা হস্পিটাল বিলাকতো আগুৱাই লৈ গৈ থাকিম এটা আমি নতুন সৰু কাম এটা কৰিব খুজিছো যে এতিয়া বাচ্চা জন্ম হলেই আধাৰ আৰু বাৰ্থ সাৰ্টিফিকেটখন মেডিকেল কলেজতে পাই যাব আধাৰ সেন্টাৰ এটা আমি প্ৰত্যেক মেডিকেল কলেজত স্থাপন কৰিম পিছত আমি জিলা হস্পিটাল আন চৰকাৰী হস্পিটালতে কৰিম যাতে জন্ম হলে লগে লগে আধাৰখন লৈ ল'ব পাৰে যেতিয়া এটা বাচ্চা মেডিকেলত জন্ম হ'ব ঘৰত ঘূৰি যোৱাৰ সময়ত আধাৰখনো লগত লৈ যাব বাৰ্থ সাৰ্টিফিকেটখনো লৈ যাব আৰু মেডিকেল কাগজখিনিও লৈ যাব তেতিয়া আমাৰ আধাৰৰ কাৰণে পিছত আৰু বাচ্চাটো ডাঙৰ হৈ কবাত লাইন পাতি থাকিব নালাগে জন্মৰ সময়তে
বয়স 3 দিন আধাৰ লগে লগে হৈ গ'ল, বয়স 2 দিন আধাৰ লগে লগে হৈ গ'ল। এই পাইলট প্ৰজেক্টটো আমি বৰ্তমান 13খন মেডিকেল কলেজত আৰম্ভ কৰিব খুজিছো। যদি আমি ইয়াত সফল হওঁ তেতিয়ালে আমি লাহে লাহে বাকি হস্পিটালসমূহতো আমি এক্সপান্ড কৰিম, আমি বঢ়াই লৈ গৈ থাকিম। জিলা আয়ুক্তৰ সন্মিলনীত এটা বিশেষ কথা আমি চৰ্চা কৰিছিলো যে প্ৰশাসনটোক ৰাইজৰ ওচৰলৈ লৈ যোৱাৰ বাবে, আৰু তাৰ কাৰণে আমি আটাইতকৈ গুৰুত্ব দিছিলো যে যাতে ভিআইপি কালচাৰটো আমাৰ কমি যায়, খোৱা বোৱা আড়ম্বৰপূৰ্ণ যিটো ব্যৱস্থা সেইবিলাক যাতে লাহে লাহে আমাৰ কমি গৈ থাকিব পাৰে। গতিকে এই যিহেতু এই ব্যৱস্থাবিলাক অসমত 30-40 বছৰৰ পৰা চলি আছে, একেদিনাই নোহোৱা হৈ নাযায়, লাহে লাহে যাতে এটা গ্ৰেজুৱেল প্ৰচেছত ইয়াক আমি নোহোৱা কৰিব পাৰো, সেই বিষয়েও আমি আলাপ আলোচনা কৰো আৰু কেইবাটাও নিৰ্দেশ জিলা আয়ুক্তসকলক এই সম্পৰ্কত দিয়া হৈছে। মই ভাবো যে যোৱা 2 দিন আমাৰ আচলতে আমি লখিমপুৰতে সন্মিলনখন আয়োজন কৰিছিলো। প্ৰথম দিনাটো লখিমপুৰত হৈ গৈছিলে, দ্বিতীয় আৰু তৃতীয় দিনা আমি বানপানীৰ কাৰণে কৰিব পৰা নাছিলো। যোৱা 2টা দিন আমি ৰাতিপুৱা 9:30 বজাৰ পৰা ৰাতি 11 বজালৈকে গোটেই মন্ত্ৰী সভা আৰু জিলা আয়ুক্তসকলৰ যিখন সন্মিলন হ'ল, মই ভাবো যে প্ৰশাসনক ই শক্তিশালী কৰাৰ ক্ষেত্ৰত বহুতখিনি সহায়ক হ'ব। আৰু অহা মাহত আমাৰ জিলা আৰক্ষী অধীক্ষকৰ সন্মিলন হ'ব, ডিএফও সকলৰ সন্মিলন হ'ব, দ্বিতীয় সকলৰ সন্মিলন হ'ব, এই ধৰণে জিলা কৃষি বিষয়াসকলৰ সন্মিলন হ'ব, জইণ্ট ডিৰেক্টৰ হেল্থ সকলৰ সন্মিলন হ'ব। অৰ্থাৎ আমি যাতে গোটেই কথাবিলাক তললৈকে পাৰ্কুলেট কৰিব পাৰো, জিলা প্ৰজেক্ট ডিৰেক্টৰ DRDৰ হ'ব, এই ধৰণে প্ৰত্যেকটো ইম্পৰ্টেন্ট জিলাৰ বা প্ৰত্যেকটো ইম্পৰ্টেন্ট লাইন ডিপাৰ্টমেন্টৰো আমি একোখন বৈঠক কৰিম, যাতে জিলা আয়ুক্তসকলৰ লোৱা সিদ্ধান্ত আৰু স্পেচিফিক সেই বিভাগটোৰ বিষয়ত আমি যাতে বিভাগীয় বিষয়াখিনিৰ লগত আলোচনা কৰিব পাৰো। অহা 2 অক্টোবৰৰ পৰা অসমত আমি আগতে উপজিলা নাম দিছিলো, এতিয়া আমি বহুতখিনি আলোচনা কৰি আমি নামটো দিলো সমজিলা, কাৰণ ই জিলাৰ সমানেই হ'ব। সেইকাৰণে আমি যিটো প্ৰথম আমি উপজিলা বুলি নামাকৰণ কৰিছিলো, এতিয়া মহকুমা তথা সমজিলা, মানে ইকুইভেলেন্ট টু ডিস্ট্ৰিক্ট। আমি এই যিটো নতুন প্ৰশাসনীয় গোট, ইয়াক আমি 2 অক্টোবৰৰ পৰা আৰম্ভ কৰিম। প্ৰথমতে ৰেন্টেড বা আন একমডেশ্যনত আৰম্ভ হ'ব, আৰু তাৰ পিছত আমি ইয়াক এটা পাৰ্মানেন্ট ষ্ট্ৰাকচাৰ এটাৰো আমি কাম আৰম্ভ কৰিম আৰু অফিচাৰসকলকো আমি নিযুক্তি দিম। ফাইনেলি আমি এটা ভাল পৰামৰ্শ ৰাইজৰ পৰা আহিছে যে যিবিলাক স্কুল এমালগেমেশ্যনৰ কাৰণে বন্ধ হৈ গৈছে, বৰ্তমান পৰিত্যক্ত অৱস্থাত আছে, তাত একোটা গ্ৰাম্য পুথিভঁৰাল স্থাপন কৰিব পাৰি নেকি, ডিজিটেল আৰু ট্ৰেডিশ্যনেল। এই বিষয়েও আমি অলপ ই পৰামৰ্শ হিচাপে আহিছিলে, আমি সিদ্ধান্ত লোৱা নাই, কিন্তু এই বিষয়টো আমি অলপ চিন্তা কৰিব খুজিছো। যেনেকৈ হাইস্কুল এখন আছিলে, এতিয়া এমালগেমেট হৈ গ'ল, প্ৰপাৰ্টিটো এনেই পৰি আছে, তাত আমি এটা ডিজিটেল লাইব্ৰেৰী আৰু ট্ৰেডিশ্যনেল লাইব্ৰেৰী পঢ়া আৰু ইয়াৰ 2টা অভ্যাস আৰম্ভ হ'ব। এই বিষয়েও আমি অলপ জিলা আয়ুক্তৰ সন্মিলনত পৰামৰ্শ আহিছিলে, আমি এই বিষয়েও চিন্তা চৰ্চা কৰিম। সমজিলা আমাৰ আয়ুক্ত সন্মিলন, এই বিভিন্ন ধৰণৰ আলাপ আলোচনাৰ ফলত মই ভাবো যে আমাৰ অহা কিছুদিনত যিটো ইলেকশ্যনৰ সময়ত জঠৰতা আহিছিল প্ৰশাসনত, তাক আমি দূৰ কৰি আৰু দ্ৰুতগতিত আমি ৰাইজৰ কাম কাজবিলাক কৰি গৈ থাকিব পাৰিম। আপোনালোকে যদি কিবা সুধিব খোজে সুধিব পাৰে। আমালৈকে 21 লাখ প্ৰপত্ৰ আহিছে, তাৰ বিপৰীতে আমি 20 লাখ আৰু অৰুণোদয় আঁচনি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছো।
মই না তাতে কৈছিলো আপোনালোকক, কাৰণ কিছুমানেতো ধৰক এনেও ফিল আপ কৰিছে, কিন্তু এই সময়ছোৱাত সেই মানুহকেইজনৰ যোনে ফৰ্ম ফিল আপ কৰিছে তেওঁলোকক আমি আকৌ চৰকাৰী ফৰ্মটো দিমেই, আৰু কোনোবাই যদি ফৰ্ম ফিল আপ তেতিয়া কৰাও নাছিলে তেওঁলোকেও এটা সুযোগ পাব। আমি কাকো বঞ্চিত কৰিব খোজা নাই, কোনোবাই যদি কৰাও নাছিল এটা সুযোগ এটা ডেফিনেটলি পাব। কিন্তু যিখিনিয়ে সমীক্ষাত ক'লে যে আমি পোৱা নাছিলো বুলি, তেওঁলোকে এটা অগ্ৰাধিকাৰ ভিত্তিত তেওঁলোকক বিবেচনা কৰিব, কিন্তু পত্ৰত লিখি দিয়া কথাখিনি সত্য হয় নে নহয় আমিতো এক্সামিন কৰা নাই। গতিকে আকৌ এবাৰ গোটেই বিষয়টো পুনৰ পৰীক্ষা হৈ নতুন হিতাধিকাৰী বাছুতে আমি যিটো চৰকাৰী ব্যৱস্থা সেইখিনি আমি পালন কৰিম। যিমান ৰেচন কাৰ্ড থকা মহিলা সকলোৱে নাপাব, কিন্তু অৰুণোদয় পাবৰ কাৰণে ৰেচন কাৰ্ডখন লাগিব। কাৰণ ধৰক মোৰ ৰেচন কাৰ্ড আছে, কিন্তু মোৰ ঘৰত গাড়ী আছে, মোৰ ঘৰত চৰকাৰী চাকৰি আছে, মই পেঞ্চনাৰ। আপোনালোকে জানে যে এবাৰ ৰেচন কাৰ্ড আমি ৪ৰ্থ শ্ৰেণীৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলকো দিছো, তেওঁলোকে অৰুণোদয় নাপায়। সেইকাৰণে অৰুণোদয় পাবৰ কাৰণে ৰেচন কাৰ্ডখন লাগিবই, কিন্তু 100% ৰেচন কাৰ্ড থাকিলে অৰুণোদয় নাপায়, কাৰণ 55 লাখ মানুহৰ অৰুণোদয় ৰেচন কাৰ্ড আছে, কিন্তু আমি অৰুণোদয় দিম 47 লাখ। তাৰমানে ৰেচন কাৰ্ড থকাৰ ভিতৰতো 10% মানুহ বা 15% মানুহে অৰুণোদয় নাপাব। যিহেতু অৰুণোদয় চাৰ্কুলাৰ মতে কিছুমান ব্যক্তিয়ে অৰুণোদয় পোৱাৰ যোগ্য নহয়। পেঞ্চনাৰ আগৰ পৰাই অৰুণোদয় নাপায়, কাৰণ অৰুণোদয়টো এটা পেঞ্চন, গতিকে ডাবল পেঞ্চন দিয়াৰটোতো কথা নাই। আগতেও অৰুণোদয় চৰকাৰী কৰ্মচাৰীৰ ঘৰত পেঞ্চন থাকিলে অৰুণোদয় নাপায়, তেওঁলোকে পেঞ্চন পায় 20,000 টকা, আৰু এই 1200 টকাটো কিয় ল'ব, নিজেও নলয়। ইয়াত পত্নীক নহয়, এইটো আমি ঘৰখনক দিওঁ। অৰুণোদয়টো পৰিয়ালক দিওঁ, কিন্তু পৰিয়ালৰ মুৰব্বী হিচাপে আমি পুৰুষজনক নিদিওঁ, আমি মহিলাগৰাকীক দিওঁ। আগৰ পৰা এইটো গাঁৱৰ মানুহে জানে যে আমি অৰুণোদয় চৰকাৰী চাকৰিয়াল বা পেঞ্চনাৰে নাপায় বুলি, সেইটো আগৰ পৰা এটা ঘোষিত নীতি, এইটো নতুন নীতি নহয়। সেৱা মাচুল বৃদ্ধি হোৱাটো যি ধৰণে কৈছে তেনেকে নহয়। মেডিকেলত কোন যায়, যোন আয়ুষ্মান ভাৰতৰ কাৰ্ড থাকিব। গতিকে সেৱা মাচুলৰ লগত সাধাৰণ মানুহৰতো সম্পৰ্কই নাই, এইটো এটা চৰকাৰী ব্যৱস্থাহে, মানুহেতো পকেটৰ পৰা দিব নালাগে। আমি ভাৰত চৰকাৰৰ পৰা 2 টকা বেছি আনিম, তাত কিয় আপত্তি কৰিব লাগে? মানুহেতো মাচুলটো দিব নালাগে, মানুহৰ কাৰণেতো ফ্ৰীয়ে থাকিব। আপোনাৰ লগত যদি মুখ্যমন্ত্ৰীৰ কাৰ্ড আছে আৰু প্ৰধানমন্ত্ৰীৰ কাৰ্ড আছে, তেতিয়াহ'লে টকাটোতো আপুনি দিব নালাগে, টকাটোতো দুখীয়া মানুহজনৰ টকাটোতো চৰকাৰেই দিব। আৰু অৱস্থা সম্পন্ন মানুহৰ পৰা 200 টকা বেছি ল'ব চিটি স্কেনত, তাত আপত্তি কি কৰিবলগীয়া আছে? বজাৰত গ'লে 6,000, মেডিকেলত গ'লে 3,000। এতিয়া এখন মেডিকেলে 3,200 টকা ল'ব, সেইটোতো কোনো আপত্তি কৰিবলগীয়া নাই। গভৰ্ণমেণ্ট প্ৰাইভেটতকৈতো দামটোতো কমেই, আৰু আজি 5 বছৰ ধৰি ৰেট কোনেও ৰিভাইজে কৰা নাই। বছৰে বছৰেতো কিবা এটাতো ৰিভিজন হৈ থাকিব না, নহ'লে মেডিকেলৰ ছ'চাইটিত যিবিলাক কৰ্মচাৰীয়ে কাম কৰে তেওঁলোকে দৰমহা নোপোৱা হৈ যায়। গতিকে সব বস্তুৰে দুটা ফাল থাকে। প্ৰথম কথা, মেডিকেলত যদি মই 100%টো বঢ়াই দিওঁ, দুখীয়া মানুহে দিব নালাগে, কাৰণ ৰেচন কাৰ্ডখন বা কাৰ্ডখন থাকিলে তেওঁলোকৰ ফ্ৰী। আৰু যিখিনি পেইং কেবিনত থাকে তেওঁলোকে দিব। গতিকে তাত এইটো একেবাৰে মাচুল বৃদ্ধি টাইপ যিটো এটা হুলস্থুল হৈ যায়, এইটো হুলস্থুল নহয়। আজিও মেডিকেলত যাওক, কোনেও গুৰুত্বই দিয়া নাই, কাৰণ চবে ৰেচন কাৰ্ড দেখুৱাব, ফ্ৰী কৰি ওলাই গুচি আহিব, আৰু 5 লাখ টকালৈকে বছৰি ফ্ৰী পায়। সেইকাৰণে ইয়াতে ক'ৰবাত 20% বঢ়োৱা মানে কি, ব্লাড টেষ্ট আছিলে 30 টকা, এতিয়া হ'ব 34 টকা, 4 টকাহে বাঢ়িব বা 5 টকা বাঢ়িব। গতিকে এইটোৰ লগত পেইং কেবিনত থকা মানুহখিনি অলপ কষ্ট পাব পাৰে, বাকীখিনিতো কোনো কষ্টও নাই। আৰু আজিকালি পেইং কেবিনতো ৰেচন কাৰ্ড থকা মানুহ আহি যায়। আউটডোৰতো আমাৰ মেডিকেলতো ফ্ৰী, আৰু আমিতো একোতো তেওঁলোকক ট্ৰিটমেণ্ট কষ্টও নাই। আউটডোৰৰ কাৰণে আমাক কি লাগে? টেষ্ট কৰিলেতো ইনডোৰ হৈ গ'ল না, মানুহজন বেমাৰ থাকিলেইতো ইনডোৰ হৈ গ'ল। মই টেষ্ট কৰিলো, মোৰ সব ঠিক আছে, এডমিশনে কৰিব নালাগে। OPD পেচেণ্টকতো আৰু ডক্টৰে কেইটা টেষ্ট দিয়ে?
OPD পেচেণ্টৰটো টেষ্ট আমি ইমান নকৰোঁ, আমি ইনডোৰহে কৰোঁ। প্ৰাথমিকভাৱে অকণমান যিখিনি বেমাৰী মানুহ সেইখিনিতো ইনডোৰত আহিয়ে যাব নহয়, সিদিনাখনতো ফ্ৰীয়ে হৈ গ'ল। সিদিনাখনৰ পৰা অলপতো কলেজ কেইখনতো চলিব লাগিব না। আপোনালোকে একেবাৰে কলেজৰ ৰেভিনিউ কোনো ফালৰ পৰা অহা বন্ধ কৰিলে কলেজবোৰ কেনেকৈ চলিব? ইমান মানুহে সুবিধা পাই আছে মেডিকেলত, ইনডোৰ পেচেণ্ট। গতিকে এজন OPD পেচেণ্টে এজন এক্সৰে এটা ধৰক কৰিলে, হাতখন ভাঙিলে, ভাঙা বুলি গম পালেতো ইনডোৰত সোমাই গ'ল তেওঁ। তেতিয়াতো OPDত কৰা খৰচখিনিওতো আয়ুষ্মান ভাৰতত আহি গ'ল নহয়। ধৰক মই CT স্কেন কৰিলোঁ, CT স্কেন কৰিলে মোৰ লাঙত কিবা এটা পালে, মই ইনডোৰত আহি গ'লোঁ, এই CT স্কেনখনোতো আয়ুষ্মান ভাৰততে সোমাই গ'ল না। আয়ুষ্মান ভাৰতত যদি তেওঁ ভৰ্তি হয়, লিডিং টু দা ইনডোৰ গোটেইখিনি ফ্ৰী আছে। এজন OPD পেচেণ্টে যিমান টেষ্ট কৰে, কৰাৰ পিছত যদি তেওঁ ইনডোৰত আহে, 48 ঘণ্টা আগলৈকে কৰা গোটেই টেষ্টবিলাক আয়ুষ্মান ভাৰতত ইনক্লুডেড। মই আৰু বুজাই দিছোঁ। ছাপোজ হিমন্ত বিশ্ব শৰ্মাজী গুৱাহাটী মেডিকেলত গ'ল, মই এখন এক্সৰে কৰিলোঁ, কৰি ডক্টৰে ক'লে তুমি ইনডোৰত যোৱা। গতিকে ইনডোৰত যিহেতু মই ভৰ্তি হ'লোঁ, তেতিয়া মই এই কষ্টটো ৰিকভাৰী পাম। কিন্তু যদি মই বোলে তোমাৰ বেমাৰ নাই, তেতিয়া মই দিব লাগিব। যদি তাতে লিখাই আছে এনি টেষ্ট হুইচ লিড টু দা এডমিশ্যন ইজ কাভাৰ্ড আণ্ডাৰ আয়ুষ্মান ভাৰত। সেইকাৰণে আৰু মেডিকেল কলেজবিলাকত বহুত কম টকাত কৰোঁ আমি। এইটো লৈ পেলাই মই নাভাবোঁ যে এইটো এটা বিতৰ্ক হ'ব পাৰে। চব কথাতে আৰু বিতৰ্ক কৰি থাকিলে ক'ৰ পৰা চলিব? Who said that it do not accept? People should not go to the nursing home, na? Why people goes to the nursing home? They should come to our medical college. মইতো জানে, মই হেল্থ মিনিষ্টাৰ থাকাৰ পৰাই জানে যে মই নাৰ্ছিং হোমৰ বিৰোধিতা কৰা মানুহ। সেইটোতো আৰু সেইকাৰণে মই গভৰ্ণমেণ্ট ব্যৱস্থাটোক শক্তিশালী কৰা মানুহ। কিন্তু মেডিকেল কলেজত যদি একচেপ্ট নকৰে আয়ুষ্মান ভাৰত, মোক কৈ দিব। নাৰ্ছিং হোমবিলাকত তেওঁলোকে গোটেই আমাৰ ডক্টৰবিলাক লৈ গৈ এখন কি কৰি আছে। গতিকে মইতো সদায় পাব্লিক হস্পিটালৰ ছাপৰ্টত থকা মানুহ, মোৰ পলিচিটোৱে সেইটো। এতিয়া অহা কালিৰ পৰাতো নাৰ্ছিং হোমবিলাকত আয়ুষ্মান ভাৰত নচলেও, খালি হাৰ্ট চাৰ্জাৰী, নিউৰ' চাৰ্জাৰী এইবিলাকত চলিব, বাৰ্ণ চাৰ্জাৰী, য'ত চৰকাৰী হস্পিটালত আমি সুবিধা দিব পৰা নাই। কিন্তু গভৰ্ণমেণ্টত ইমান সুবিধা থকাৰ পিছতো যদি মানুহবিলাক, আজি মোক লখিমপুৰ মেডিকেল কলেজ আৰু নলবাৰী মেডিকেল কলেজৰ প্ৰিন্সিপালে কৈছে যে ছাৰ কাৰ্ডখন বন্ধ হ'বৰ কাৰণে এতিয়া আজি সদায় মোৰ 4টা অপাৰেশ্যন হয়, আজিৰ পৰা মোৰ 10টা অপাৰেশ্যন হ'ব। আৰু তেওঁ আপত্তি কৰা নাই 10টা অপাৰেশ্যন হ'ব বুলি, তেওঁ ভাল পাইছে। আমাৰ টাটা কেঞ্চাৰৰ গোটেই হস্পিটাল কেইখনে মোক কৈছে যে ছাৰ আমাৰ এতিয়া ৰেভিনিউটো বাঢ়িব, পেচেণ্ট নহ'লে চব ধৰি ধৰি নাৰ্ছিং হোমত লৈ যায়। বৰপেটা মেডিকেল কলেজত এই সিদ্ধান্তটো মই কেনেকৈ ল'লোঁ? বৰপেটা মেডিকেল কলেজত যোনে পেচেণ্ট যায়, নাৰ্ছিং হোম কেইজনে ধৰি লৈ গুচি যায়। সব মেডিকেল কলেজত কিছুমান নাৰ্ছিং হোমে দালাল এপইণ্টমেণ্ট কৰি থৈ দিছে, কয় ইয়াতো ফ্ৰী তাতো ফ্ৰী, গতিকে তালৈকে লৈ গ'ল। আৰু বৰপেটাত সিদিনা আপোনালোকৰ সাংবাদিকবিলাক আছিলেই, থাকোঁতে মানুহে মোক কমপ্লেইন কৰি আছে, ছাৰ ইয়াৰ পৰা পেচেণ্টখিনি গাড়ী দি লৈ গুচি যায়। গতিকে আমি সদায় চেষ্টা কৰিব লাগে চৰকাৰী চিকিৎসালয়বিলাক যাতে ভাল হয়। এইটো ঠিক, এতিয়াতো আমি GNRCত পেচেণ্ট দিবই লাগিব, কাৰণ আমাৰতো নিউৰলজি নোৱাৰোঁ। হেল্থ চিটিত দিবই লাগিব, কাৰণ হাৰ্টৰ চাৰ্জাৰী আমি নোৱাৰোঁ। যিখিনি চৰকাৰী হস্পিটালে নোৱাৰে সেইখিনি আমি প্ৰাইভেটত দিম, কিন্তু যিখিনি আমি পাৰোঁ সেইখিনি আমি প্ৰাইভেটত কিয় দিওঁ? গভৰ্ণমেণ্ট ডক্টৰখিনি গৈ পেলাই প্ৰাইভেটত কৰি থৈ আহে আকৌ গধূলি। ডক্টৰটো একেজনেই থাকে। সেইকাৰণে আমি মই এইকেইদিনত লোৱা ব্যৱস্থাখিনিৰ পৰা আপোনালোকে দেখিব যে গভৰ্ণমেণ্ট হস্পিটালবিলাক ভাল হ'ব। একো ইমান 13খন মেডিকেল কলেজ হৈ গ'ল নাহে। আপোনালোকক কেতিয়াবা মই কিছুমান কথা মোৰে ভুল, মই প্ৰেজেণ্টেশ্যনবিলাক কৰাম কেনেকৈ গভৰ্ণমেণ্ট হস্পিটালত পেচেণ্টবিলাক বাঢ়ি আছে। কেশৱ মহন্তৰ সময়ছোৱাত OPD 50 লাখ বাঢ়িছে আমাৰ কলেজত, কিন্তু ক'তোতো কমপ্লেইন হোৱা নাই, কাৰণ মেডিকেল কলেজতো বাঢ়িছে নহয়।
অহা বছৰ গুৱাহাটীত সেকেন্ড মেডিকেল কলেজ হৈ যাব প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজ আমাৰ মেডিকেলৰ ডক্টৰ খিনিটো তাত যাব দুখন মেডিকেল কলেজ পাই যাব আপোনালোকে গতিকে কত অসুবিধা নহয় আৰু মই আৰু এটা লগত প্ৰিন্সিপাল খিনিকো কৈ থৈ দিছো যে অপিডিটো যাতে দুখীয়া মানুহ আহে অপিডিটো আমি ফ্ৰী কৰিব পাৰো তাত আমি দুখীয়া মানুহৰ কাৰণে মেডিকেলত পইচা নলয় এইটো আছে সেইটো আচলতে বিপিএলৰ কাৰণে কোনো টেষ্টতে মেডিকেলত নলয় আগৰ পৰাই নলয় সেইটো মই আকৌ এবাৰ কৈ দিম যাতে বিপিএল খিনিৰ পৰা আচলতে 20% বঢ়াটো ল'ব নালাগে বিপিএল খিনি কমপ্লিট ফ্ৰী কৰি দিব লাগে কাৰণ এইটোলৈ কোনো কালি এটা এনে নিউজ ওলাই গ'ল যে বি বৰুৱাই আয়ুষ্মান কাৰ্ড নলয় অলাগতিয়াল নিউজ এটা কোনোবাই দি দিলে বি বৰুৱা গভৰ্ণমেণ্ট ইনষ্টিটিউট আয়ুষ্মান ভাৰতৰ কাৰ্ড নললে তাতে কালিয়ে মই একশ্যন ল'ম না হস্পিটালৰ দিলে পেপাৰ দিছে 320 প্ৰচিডৰ পেপাৰত দিছে মই আৰু এবাৰ দিব কৈ দিম গোটেই কেইটা ক্ৰিটিকেল বাহিৰত হ'ব না মগজু বুকু বাৰ্ণ ইউৰলজি নেফ্ৰলজি গোটেইবিলাক বাহিৰত হ'ব সুপাৰ স্পেচিয়েলিটি গোটেইবিলাক বাহিৰত হ'ব খালি কেটেৰেক নহয় বাহিৰত কিন্তু কেটেৰেক আকৌ আমি শংকৰদেৱক দিছো এনেকুৱা নহয় যে আমি কেটেৰেকটো সবক বন্ধ কৰিছো যেনেকে ক্যান্সাৰ বিবৰুৱাত দিয়া হৈছে আমাৰ কাছাৰ ক্যান্সাৰ হস্পিটাল শিলচৰক দিয়া হৈছে এনেকুৱা না আমি চেৰিটেবল ইনষ্টিটিউট ৰেড ক্ৰছ সবক ৰাখিছো এনেকুৱা চেৰিটেবল ইনষ্টিটিউট সবতে চলি থাকে ডিউটি আৱাৰ্ছৰ ভিতৰতটো নাই কৰা কোনো ডিউটি আৱাৰ্ছৰ বাহিৰতটো আমি এলাওৱে কৰো প্ৰাইভেট প্ৰেক্টিছ ধৰক এজন মেডিকেলৰ ডিউটি 2টা বজালৈকে গধূলি ঘৰত গৈ চেম্বাৰ কৰিলে আমাৰ আপত্তি কৰিবলগীয়া কি আছে কিন্তু 10টাৰ পৰা 2টা বজাৰ ভিতৰত 9:30টাৰ পৰা 2টা বজাৰ ভিতৰত কৰিব নোৱাৰে গভৰ্ণমেণ্টৰ অৰ্ডাৰটো সেইটো আমি এটো চাই আছো যত জেনেকে পাৰো ট্ৰিটমেন্টটো হৈ আছে ফগিংও হৈ আছে আৰু এই মাহটোৱে কটাব লাগিব এই মাহটোৱে লাষ্ট আৰু প্ৰত্যেক বছৰে অসমত যোৱা বছৰৰ তুলনাত কম কিন্তু তথাপিতো অসমত এপ্ৰিল মে জুন জুলাই আগষ্ট যেই হৈ থাকে এই আগষ্ট মাহটো সাৱধানে থাকিব লাগিব Based on the deaths in Delhi regarding the UPSC coaching where 3 students have died in basement, some of the states in India are contemplating the entire model of basement business. Is Assam also looking into this? Assam, we don't have basement, and basement normally our architect planot ami approval nidu kan pani khomai jay noy Assam. So Assam do not have a basement policy. So because of we are flood prone, that is why basement is not part of our architectural approved plan. Haba ar kiba ase nai মই চেক কৰি দিম যিখিনি যদি ৰেহাই কিবা পোৱা নাই পোৱাৰ ব্যৱস্থা কৰি দিম কিন্তু মই নাজানো কে খটা চাই দিব এবাৰ ইভি পলিচিত যিখিনি ইনসেন্টিভ আছে সেইখিনি পোৱা নাই বুলি কৈছে এবাৰ চেক কৰি দিও যদি পোৱা নাই আমি ৰিলিজ কৰি দিব লাগিব এটো মোক কোনো নজৰত আনা নাই আৰু তে কোনে You have been very vocal for National Register of Citizens. Recently, it has come to light that spanning from Kolkata to Bengaluru, many incidents of infiltration have been reported. And during an investigation carried out by Republic, it was also found that Bangladesh Rifles was helping the infiltrators to infiltrate into India. Do you think that a pan-India NRC is the only solution to curb this infiltration from Bangladesh? You see, I am always of the view that Rohingya are still utilizing the border situation of India and Bangladesh because large area is porous. In Assam, we are guarding, but Assam is only a part of Indo-Bangladesh border. And recently, you have seen Tripura police has also arrested a large number of Rohingya. So, Rohingya penetration to India has increased manifold. And you will know that last year, Assam police has also strike a network and ultimately NIA has investigated.
I think that government of India must strengthen India's border with Bangladesh, particularly in West Bengal. Because when Chief Minister of West Bengal gives a statement that I will give shelter to the Bangladeshi nationals, so then it's raise a question that how much we are committed against the infiltrators. So this issue is real, this issue is serious, and I have in my own assessment, I have seen the demographic invention in Assam, then I have seen that in Jharkhand, I have seen that in Bengal. 2021 census, whenever it will be conducted, I am sure that it is going to give a shocking news on demography in the Eastern India. And I am very, very sure about what I am saying. Situation is grim, situation is grave. The demographic invasion is real, and because of appeasement policy, we are not able to control it. Of course, Assam, it is a different story because people of Assam are very much aware about the demographic invasion, but other Indian states are now suffering. During the agitation time, we used to say that today what Assam is suffering, if you don't stop, it will affect the entire country. That point of time, Congress did not give importance to our prediction. But today, entire country is suffering. You can see what is happening in Haryana, you can see what is happening in Delhi, Bangalore, Chhattisgarh, Jharkhand. Many states are being affected with the demographic invasion. APSC গোচৰ কোৰ্টে এটা ৰায় দিছিল আৰু আপোনালোকৰ চৰকাৰ নামে কেছটো আৰম্ভ হৈছিল ৰাকেশ পালক 32 জনৰ বিৰুদ্ধে কথা কৰিছে এই বিষয়ত আপোনাৰ আমিতো সিদিনাখন ৰায় দিয়াৰ লগে লগে মই আদৰণি জনাইছো যিখিনি দণ্ডিত হৈছে অফিচাৰ সকলোকে আমি চাকৰিৰ পৰা পাৰ্মানেন্টলি উলিয়াই দিম তাত কোনো অসুবিধা নাই আমি সকলো উৎসাহী আৰু লাভলিনাৰ গ্ৰুপটোত লাভলিনা এবাৰ গোল পাব বুলি এটা যেটো এসেসমেন্ট সবৰে আছে যে সবে খেলাৰ আগতে এটা এসেসমেন্ট কৰে যে কোন কম্পিটিটৰ কোন আছে কোন প্ৰতিদ্বন্দ্বী হ'ব এতিকে আমাৰ মনত বিশ্বাস আছে যে লাভলিনা ভাৰতলৈ আৰু অসমলৈ অলিম্পিক পদক এবাৰ আনিব আৰু পদকটো এবাৰ সোণৰ হ'ব বুলি মই বিশ্বাস কৰোঁ reduced to 18% GST for life, medical, and insurance premiums. So we'll see on this. I think it will be decided in the GST Council, and I mean normally any positive suggestion states goes to accept it, but states also see the other competitive demand. So I think that later will come to the GST Council, and GST Council will take a decision. As you know, on GST, finance minister cannot take a decision. It goes back to the council. So council will take a decision, and always council welcomes positive suggestion. Stephen, sir, you spoke about the Rohingya infiltration. Do you mean to say that some of the states in eastern part of the country, state governments, have been a bit non-serious about this threat? You have all heard the statement of the Chief Minister of West Bengal. Even that statement has not been endorsed by government of Bangladesh also. So when a elected Chief Minister say that I am going to open my border, I am going to give relief, rehabilitation, then you can see that how situation is how much grim. And that statement itself goes to show that state of West Bengal is very, very soft about the infiltration. And demography is fast changing in Bengal also. If anybody, I mean, you do not have to wait for census. Because last time যেতিয়া মই কলো যে অসমত ইমান ডেমোগ্ৰাফি বাঢ়িছে মোক কংগ্ৰেছ মানুহবিলাকে আপত্তি কৰিলে প্ৰমাণ কি so somebody has told me that you just see 2024 voter list compare that with 2019 and you will see the percentage of increase immediately. And today in the voter list by computer software, you can break up the religion. So Assam, we are doing it. Of course, voter list exclude
Voter list is not citizen because below 18 years cannot vote, but it can give an idea, indication, that percentage. If the percentage of increase is 14%, that means population is also increasing 14%. So our SB is undertaking a project, 2019 versus 2024 voter list. And we are doing it, religious breakdown we are doing by utilizing artificial intelligence, and we'll come to know. And you can do that exercise in Bengal also. Any TV studio can take up that job. What is the ratio of Hindu Muslim in 2019 and what is in 2024? Because both the voter lists are available in public domain. Will you extend this AI-driven exercise to find out the larger? I'll be confined to Assam only because I think in Assam. no, in Assam, my confidence is that in Assam situation has not worsened after BJP government comes into the power. So, but to say all these things, you need statistics and solid statistical data. So we are comparing 2001 versus 2014 and 2014 versus 2024. And I am sure that after BJP government coming into power, at least Assam is no longer a safe haven. That much I can say. Whatever we have, homegrown increase. But in Assam, we do not have a soft policy. So Assam situation should be a better in comparison to Jharkhand and Bengal. That is what my opinion will be. Also, sir, you have been somebody who has advocated a lot about the safety of girl child. Now, last week's incident that took place in Bangalore, where a girl from Bihar was brutally killed in the became a national. I mean, you see, I don't want to comment on the law and order situation of other states. It doesn't look good for me because as a chief minister, if you keep starting commenting about the situation in Assam, in other states, it doesn't look good. So let me not react. My party has reacted. I endorse whatever has been said by my party. এতিয়াতো অসমত ট্ৰান্সফৰ্মাৰ ডাউন নহলে বা কোনোবা কাৰণত কনষ্ট্ৰাকচনত যদি নহয় তেতিয়ালে আমাৰ ভাৰত চৰকাৰৰ ডেটা মতে অসমত এতিয়া মানুহে 23 ঘণ্টা বিজুলী নিৰন্তৰ পায় কবাত এটা বানপানীৰ সময়ত কাটিব লাগে বেলেগ কথা গতিকে যদি কিবা প্ৰাকৃতিক কাৰণ নহয় তেতিয়াহলে এটা ভাৰত চৰকাৰৰ ডেটা মতে অসমত মানুহে 23 ঘণ্টা নিৰন্তৰ বিজুলী পায় এটো হল লেটেষ্ট ডেটা আৰু পিএম সূৰ্য ঘৰৰ ওপৰতো আমাৰ খুব ভাল অসমত ডেভেলপমেন্ট হৈছে মই কেতিয়াবা নেক্সট প্ৰেছ কনফাৰেন্সত আপোনালোকক প্ৰেজেন্টেচন এটা দিম বহুত মানুহে সাবসিডি আৰু সেন্ট্ৰেল গভৰ্নমেন্ট ষ্টেট গভৰ্নমেন্টৰ সাবসিডি লৈ সোলাৰ ইনষ্টলেচনৰ কাম বহুত মানুহে হাতত লৈছে মইতো আপোনালোককো নোট কৰিম সবৰ ঘৰত সোলাৰ লগাই লওক 3 কিলোৱাটতে বিলে দিব নালাগে ভাল সাবসিডি আছে ষ্টেট আৰু সেন্ট্ৰেল ধন্যবাদ Now, you see, what I am going to say that Rohingya is continuously coming to the soil of India. If state governments are strong and conscious, then this can be controlled. Recently, we have seen that Tripura government has taken strong stand against Rohingya inflation. Assam is doing whole lot of activity, but Bengal and Jharkhand is silent. Although they also share close, they are also in close proximity to the Bangladesh. But you will see that there is no action in West Bengal and state of Jharkhand against Rohingya inflation. And I am of the view that if we do not stop it, entire country will face a demographic invasion. ঠিক আছে মই মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ লগত কথা পাতি আছো চৰকাৰে যথেষ্ট চেষ্টা কৰি আছে পৰিস্থিতিটো যাতে স্বাভাৱিক হয় কিন্তু আমি ইয়াৰ পৰা কমেন্ট দিলে আৰু অসমীয়া মানুহবিলাকৰ ওপৰত আৰু বেছিকৈ দিগদাৰি কৰিব সেইকাৰণে কিছুমান ক্ষেত্ৰত নিৰাপত্তাটো বেছি ভাল কাৰণ আমাৰ অসমৰ মানুহ শিলচৰলৈকে মেঘালয়ৰ মাজেদি অহা যোৱা কৰে
গতিকে আমি যদি বেছিকৈ কমেণ্ট দি হুলস্থুল কৰি থাকো তেতিয়াহ'লে পৰিৱেশটো বেয়া হয় so sometime you should prefer silent diplomacy. So the situation of Wayanad is not. You do not provoke me to comment because any of my comment can jeopardize life and security of Assamese people who use to travel through the state of Meghalaya. So I have to be cautious. Moi kuno samajik সংস্থা নহয়, ছাত্ৰ সংস্থা নহয়. I am a chief minister of a state. So I should not give comment where there is not necessary, and I should give comment when it is necessary. But I am silently working to ease out the situation. So the situation of Wayanad is not good. Please do not provoke me to pass comment on the state of Meghalaya. Sir, Wayanad, sir. Please. Kerala, sir. I do not want to give comment on Kerala, Bengal. I am a small person from Assam. Why should I keep on commenting on everybody? I have already issued condolence for the Wayanad incident. I have tweeted it. Sir, agricultural food is importing in outside of state. It has been increased up to 23.4%. So what do you say? I think you should encourage people to take up more and more cultivation. Idea is we have to procure material, and everything cannot be produced in Assam. So agriculture is a business that something will be produced in Haryana, will take it to Assam, and something will be produced to Assam, it will be imported to Haryana. So Assam is exporting tea to everywhere. So, and Assam maximum land area is under tea cultivation. So you are bound to take material from outside. पहुंच रहा है। तो ये सीधी तस्वीरें संसद भवन परिसर से राष्ट्रपति का काफिला संसद भवन की ओर पहुंचता हुआ, और तस्वीरों में हम देख पा रहे हैं उपराष्ट्रपति और राज्यसभा के सभापति जगदीप धनखड़ को। प्रधानमंत्री नरेंद्र मोदी भी वहां मौजूद हैं, और साथ ही लोकसभा अध्यक्ष ओम बिरला, संसदीय कार्य मंत्री, राष्ट्रपति के अभिवादन के लिए संसद भवन परिसर में मौजूद। केंद्रीय कक्ष में राष्ट्रपति के अभिभाषण के साथ आज ठीक 11 बजे से होगी संसद के बजट सत्र की शुरुआत। राष्ट्रपति द्रौपदी मुर्मू का पहला अभिभाषण आज हम सुनेंगे, देखेंगे, और उनका काफिला संसद भवन परिसर में पहुंच चुका है। केंद्रीय कक्ष की ओर अब राष्ट्रपति द्रौपदी मुर्मू रवाना होंगी और अपने पहले अभिभाषण के साथ बजट सत्र की शुरुआत करेंगे।